আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মই আজি আপোনালোকক এতিয়াই নকওঁ দেই, আপোনালোকে ভিডিঅ'টো শেষলৈকে এখন আপোনালোকে নেদেখা ময়ো নেদেখা জীৱনত প্ৰথমবাৰ চাবলৈ গৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু গমটো পাবই মই গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ মই বিয়াখনৰ কিছু দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেওঁলোকে মোৰ আৰু নতুন নতুন ভিডিঅ' চাই থাকিবৰ বাবে মোৰ জেচমিনা বৰুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৱেলকাম টু মাই ইউটিউব চেনেল। মই আৰু মা সোনকালে পাই গ'লোহি, এতিয়া কোনো অহাই নাই আৰু বেদীটো গ'লো এতিয়া ভেকুলী বিয়া চাবলৈ, আপোনালোকক দেখাবলৈ। আৰু যে হ'ল আজি কপালেই বেয়া, ৰাতি নোৱাব বোলে আৰু এতিয়া নুনুৱাই বোলে। আৰু এতিয়া ইয়াত অকণমান আহিছিলোঁ জীৱনত প্ৰথমবাৰ ভেকুলী বিয়া চাবলৈ আৰু এতিয়া কৈ দিলে যে দিনত নুনুৱাই বোলে আৰু ৰাতি নোৱাব। আজি ৰাতি আহিব লাগিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ৰাতি হ'লেও মই আপোনালোকক ভেকুলী বিয়াৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম। এতিয়া ৰেডি হৈ গ'লোঁ, যিহেতুকে ৰাতি ইমান ভাল কাপোৰ পিন্ধা নাই আৰু কিমান এক্সাইটেড বহুত। আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম, কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক আমি অকণমান দেৰিকৈ পালোহি আৰু তেওঁলোকে আগৰ পৰাই ফূৰ্তি কৰিয়ে আছে আৰু বহুত ভাল লাগিছে আহিয়ে তেওঁলোকক দেখিছোঁ ফূৰ্তি কৰা। আৰু মানুহবোৰ আহি গৈছে, গোট খাইছে আৰু এইপিনে দেখিছেনে এগৰাকী আইতাই নিজে ঢোল বজাই তেওঁলোকে ফূৰ্তি কৰি আছে। এইপিনে নাচিছে, এইপিনে ঢোল বজাইছে আৰু মই আপোনালোকক এতিয়া আমাৰ দৰাটো দেখুৱাবলৈ লৈ যাম। আৰু এইটো হৈছে দৰা, ইয়াত সোমোৱাই থৈ দিয়া আছে। দেখিছে দে দৰাটো কেনেদৰে জাপ মাৰিছে। দৰাটো ওলাই যাবই বিচাৰিছে চাগে আৰু এনেদৰে দৰাটো থৈ দিয়া হৈছে। আৰু এইপিনে আছে আমাৰ পৰম্পৰাগত সঁজুলি, দুলনি 3খন আৰু টেকেলি 3টা, এটা লোটা লৈ তেওঁলোকে এতিয়া পানী তুলিবলৈ যাব। এইবোৰেই আমাৰ পৰম্পৰাগত ৰীতি নীতি। ভেকুলী বিয়া বিশেষকৈ বৰষুণৰ বাবেহে পতা হয়, কিন্তু আমাৰ ইয়াত কৃষকে হাল বাব পৰা নাই, ৰোৱনীয়ে ৰুব পৰা নাই, সেইবাবে পথাৰত পানী নথকাৰ বাবে ভেকুলী বিয়া পতা হৈছে। দেখিছেনে আপোনালোকে এই কেইগৰাকীয়ে এতিয়া পানী তুলিবলৈ গৈছে। ইয়াতে এতিয়া পানী তুলিব তেওঁলোকে। পানী তুলি হৈ গ'ল আৰু এতিয়া পানী তোলা কেইগৰাকী এই আইতাসকলে বাট ভেটিব আৰু ইয়াত তেওঁলোকে অকণমান নাচ বাগ কৰি ফূৰ্তি কৰিব। এইটোৱে হৈছে আমাৰ দৰাটো আৰু এতিয়া তেওঁক গা ধুৱাবলৈ নিব। এতিয়া দৰাটোক গা ধুৱাই আছে। এতিয়া দৰাটোক গা ধুৱাইছে। এইটো দৰাটো এতিয়া
তেওঁক গা ধুৱাই আছে এতিয়া দৰাটো কাপোৰ পিন্ধাই আছে আৰু কাপোৰ পিন্ধাই হৈ গৈছে এওঁলোক এতিয়া ৰেডি হৈ গৈছে কইনা আনিবলৈ আৰু এইগৰাকী আইতা চাওক না কিমান ধুনীয়া লাগিছে এইগৰাকী আৰু এইখনতে আনিব আমাৰ কইনা গীত গাই গাই এতিয়া কইনা আনিবলৈ গৈ আছে আইতাহঁতে আমাৰ কইনাগৰাকী কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্টত জনাব কইনাগৰাকীক এই নাওখনত লৈয়ে দৰাটো আৰু কইনাগৰাকীক উটুৱাই দিব প্ৰথমবাৰ আইতাহঁতক ইমান মেকআপ কৰা দেখিছোঁ মোৰতো বিৰাটেই ভাল লাগিছে আৰু আপোনালোকৰ যদি ভাল লাগিছে তলত কমেণ্ট কৰি জনাব ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব